Hello guys, welcome back to my YouTube channel. তো এতিয়া মই আছো জংঘলত জংঘলত বুলি ক'লে হ'ব। মই এতিয়া ৰাস্তাত আছো কিন্তু জংঘলৰ মাজত আছে ৰাস্তাটো। এতিয়া মই ইয়াত আছো। আজি মই গৈ আছো জোনাই। জোনাইটো মানে একো কামত নহয়, মানে মোৰ লগৰে শাদি হৈ আছে, মানে সেইকাৰণে সি ইনভাইট কৰিছে বুলি মই জোনাইত গৈ আছো। আজি মই অকলে আছো, লগৰীয়াবিলাক নাই। ইয়াৰ পৰা মই অকলে গৈ আছো তাত জোনাই। ইয়াৰ পৰা প্ৰায় 100-150 কিলোমিটাৰ হ'ব চাগে ইয়াৰ পৰা জোনাই। মই অকলে গৈ আছো জোনাই। এতিয়া মোক বহুত বৰিং লাগিব, কাৰণ অকলে যাবলৈ বহুত বৰিং হয় মানে। সেইকাৰণে আৰু আজিৰ ভ্লগটো মানে অলপ ছুটিকৈ হ'ব, কাৰণ অকলে চলাই কিনে ভ্লগ বনাবলৈ অলপ অসুবিধা হয় মানে। ইয়াৰ পৰা গৈ আছো জোনাই অকলে, আৰু ভাবিছোঁ কি কৰিম মানে, এনে অকলে যাওঁতে একটা ভ্লগ বি বনাই দিম বুলি ভাবিছোঁ মানে। মই ভ্লগটো অলপ ছুটিকৈ বনাম আজি ভ্লগটো, কাৰণ অকলে ৰাইড কৰি আছোঁ, ইয়াত বাইক চলাই আছোঁ, আকৌ অসুবিধা হৈ যায় মানে ভ্লগ বনাবৰ কাৰণে। ইমান দূৰ অকলে যাবৰ কাৰণে অলপ মানে বেয়াও লাগি আছে, কাৰণ বহুত বৰিং হৈ যায় নাই তাত ইমান দূৰ যাবলৈ মানে। লগৰে হ'লে ভাল আছিলে মানে, কিন্তু অকলে গৈ আছোঁ। হ'লেও একো নাই, লগৰেবিলাক তাত লগ পাম। এতিয়া টাইমটো প্ৰায় 1টামান বাজিলে মানে। তাৰপিছত এতিয়া মই ইয়াৰ পৰা ওলাইছোঁ 1টা বজাত, আৰু তাত পাওঁতে কিমান বাজিব থাকে। এতিয়া ভিডিঅ'টো আৰম্ভ। এতিয়া পেট্ৰল চেট্ৰল ভৰালোঁ আমি, আপোনালোকে চাব পাৰে ইয়াত ষ্টিকটো 1 2 3 4 5 6 বহুত মাহৰ পিছত ইমান ভৰালোঁ মানে আজি। ভিক্ষাৰী মানুহ, ভিক্ষাৰী কি কৰিব, উপায় নাই। তো এতিয়া যাওঁতে ইমান পেট্ৰল ভৰালোঁ, চাম কিমান দূৰ পাব। এতিয়া শিলাপথাৰ অলপ ওচৰত আহি পালোঁ। অলপ ৰৈ গৈছিলোঁ তামোল খাবৰ কাৰণে। মিঠা পান একদম বঢ়িয়া লাগে মানে মিঠা পান খাবলৈ। অকলে আহি বৰিং লাগি আছে মোক। পেচাব বিল লাগি আছে। এতিয়া কি কৰিব আৰু, উপায় নাই। এটা পেচাব বিল ক'ত কৰিম আৰু, জেগাই দেখোন নাই। জেগাটো কোনটো হয় নাজানো, কিন্তু এতিয়া শিলাপথাৰ পাম হৈছোঁ মানে। এতিয়া বেছি দূৰ নাই শিলাপথাৰ আহিবৰ কাৰণে। এতিয়া মই ৰাস্তাত আছোঁ, যাব পাৰে আপোনালোকে। হাইৱে মনটো বহুত বেয়া লাগি আছে। চাওকচোন, একটা ষ্টিকটো গায়ব হৈ গ'ল। তো গাইজ ফাইনেলি আহি পালোঁ জোনাই। এইটো চাব পাৰে আপোনালোকে, ৰাংকক হয়। এতিয়া মই ইমান দূৰত ঠাণ্ডা ইমান বেছি হৈ আছে, ইয়াত আহি পালোঁ আমি জোনাই। আৰু মোৰ লগতে ল'ব আহিছিলে সিদ্ধান্ত। আপোনালোকে চিনি পাই চাগে, ইনচম কিলাৰ বয়। সি ল'ব আহিছিলে মানে ইয়াত। এতিয়া মই আছোঁ ইয়াত, আমি দুজন। এতিয়া ইয়াৰ পৰা যাম আৰু। মই তাৰ পৰা আহিছিলোঁ 3টা বজাত, ইয়াত আহি পালোঁ মই তাৰ পৰা মই ওলাইছিলোঁ 1টা বজাত, আৰু ইয়াত মই আহি পাইছোঁ মানে 4টা বজাত। মানে 3 ঘণ্টা লাগি গ'ল মোক আহিবৰ কাৰণে মানে। আৰু ইয়াত চাব পাৰে আপোনালোকে, মোৰ আগতে ষ্টিক আছিলে, কিমান ষ্টিক আছিলে, 6 ষ্টিক আছিলে। এতিয়া 2টা ষ্টিকটো গায়ব হৈ গ'ল। 2টা ষ্টিকত মই ইমান দূৰৰ পৰা আহি পালোঁ। মই ইমান দিনৰ মূৰত লগ পাইছোঁ যদি আমি পাৰ্টিটো কৰিব লাগিব বন্ধু। কি আজি কি হৈছে, কি হ'ব পাৰ্টি মানে আৰু মালিক ন পাৰ্টি কৰিব লাগিব। আৰু গাইজ চাব পাৰে আপোনালোকে, আহোঁতে সি পাৰ্টি দিব এতিয়া বুলি এটিএমত সোমাই আছে, আৰু ইয়াত আছোঁ মই জোকচেনত, আপোনালোকে চাব পাৰে।